আমি গুৱাহাটী এয়াৰপৰ্টলৈ গৈ আছোঁ। গুৱাহাটী এয়াৰপৰ্টৰ পৰা আমি বেংগলোৰলৈ যাম পঢ়িবলৈ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। পুৱাই মনোৰমা দৃশ্যৰ লগত আপোনালোকে বলক আমাৰ সৈতে গুৱাহাটীলৈ। আমি গুৱাহাটী গৈ আছোঁ। কিমান ধুনীয়া ভিউ আপোনালোকে চাব পাৰিছে। কেইদিনমান ধৰি ধাৰাসাৰ বৰষুণ দিয়াৰ কাৰণে পথাৰবোৰত বানপানী আহি গৈছে। এইপিনে বানপানী আহি গ'ল পথাৰবোৰত। কেইদিনমান ইমান বৰষুণ দিছে, একবাৰে বানপানী লৈ আহিলে। আৰু এতিয়া আমি আহি পাই গ'লো পবিতৰা ৰিজাৰ্ভলৈ। এই গোটেইখিনি ঠাই পবিতৰা ৰিজাৰ্ভেই। এতিয়া আমি আহি পাই গ'লো মায়ং বজাৰ। এইখিনি চাব পাৰিছে আপোনালোকে, মায়ং বজাৰ সেইটো। আৰু মায়ং বজাৰ অলপ পাৰ হওঁতেই পবিতৰা যোৱাৰ আচল ৰাস্তাটো, মানে পবিতৰা ৰিজৰ্ট, তাত পাম আমি। বজাৰটো অলপ পাৰ হৈ ৰাস্তা আছে, আপোনালোকক দেখুৱাই আছোঁ। বজাৰখন পাৰ হৈ আপোনালোকে এখন গাঁও পঞ্চায়ত পাব, আৰু গাঁও পঞ্চায়তৰ লগতে যিপিনে আপোনালোকে সেইটো চাব পাৰিছে, সেইখন ৰাস্তা যিপিনে সোমাই গৈছে, এইপিনে 1 কিলোমিটাৰ গ'লে আপোনালোকে পাই যাব পবিতৰা। আৰু সোঁপিনে সোমাই গ'লে আপোনালোকে এইপিনে গুৱাহাটীলৈ যাব পাৰিব। আৰু অলপ সন্মুখতে আছে মায়ং পুলিচ ষ্টেচন। এইপিনে চাব পাৰিছে মায়ং পুলিচ ষ্টেচন এইটো। বলক আমাৰ সৈতে গুৱাহাটীলৈ মজাৰ ভিউ চাই। আৰু এটা চাওক, ল'ৰাজনক কেনেকৈ বহুৱাই লৈ গৈছে, একেবাৰে মানে গাড়ীৰ পিছলৈ বহি আছে। কি যে মানুহ। সোঁফালে থকা ঠাইখিনি আপোনালোকে যে দেখিছে, একেবাৰে ৰাতিপুৱা আহিলে ইয়াত বহুত বান্দৰ দেখিবলৈ পোৱা যায়। আৰু সন্ধিয়া টাইমত আহিলে বান্দৰ থাকে। এতিয়া আমি আহি পাই গ'লো গোবৰ্ধন। এইপিনে নদী যে এটা আছে, দলংখন চাইছেনে আপোনালোকে? দলংখন। আৰু ইয়াত আহিলে আপোনালোকে ব'ট চলাব পাৰিব আৰু ফুৰিব পাৰিব ব'টেৰে। বহুত মজা লাগিব ব'টত উঠিলে। আৰু আমি এতিয়া এইখিনি চাগে মালিগাঁও পাব। মালিগাঁৱত আহি বেয়া জামত ফাচিছোঁ। কি হ'ব এতিয়া, যি যাম। আধা ঘন্টা হৈ গ'ল এই জামতে ফাঁচি আছোঁ। অভাৰব্ৰিজ হোৱাৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে। এই নেশ্যনেল এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। গুৱাহাটী এয়াৰপৰ্টত কিয় আহিলোঁ আপোনালোকে ভাবি আছে? গুৱাহাটী এয়াৰপৰ্টত আহিছোঁ আমি বেংগলোৰলৈ যাম। আমি পঢ়িব